Gulapak gamaro. Eta mas. Oh, mas sama kuliah. Belum pindah. আৰু এতিয়া পুৱা 5টা বাজিলে আৰু এতিয়া আমি বিশেষ এটা কামত ঘৰৰ পৰা ওলাই আহিছোঁ আপোনালোকক দেখাব চেষ্টা কৰিম কি কামত এতিয়া আমি ৰাতিপুৱা ওলাই আহিছোঁ এটা মাছ Pagi ayo Ani masih nih Oh, mas sama kuliah. Belum pindah. Parada. Tekpar. Parah kan? Mungkin. Gaya na muli. Oh, gaya dah. Oi
এয়া হৈছে লাইখা প্ৰাথমিক বিদ্যালয়। আপোনালোকে বিদ্যালয়ৰ অৱস্থা চাওক আৰু এই ঘৰসমূহৰ অৱস্থা চাওক কিমান ক'ত যায় দাদা? আৰু এয়া চাওক গাঁৱৰ মাজেদি বৈ যোৱা ভয়ানক নদীৰেও যিটো বাৰিষাৰ ফলত গোটেই ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে। আপোনালোকক ওচৰৰ পৰা দেখাব চেষ্টা কৰিম কিমান গতিৰে পানী বৈ আছে ইয়াত, এইটো চাব পাৰিছে আপোনালোকে। Possible. কি হ'ব চৰকাৰে মাটি দিব নাই? আশা মাটি ক'ত দিব? আশাই দি আছে ন? আশা দি আছে, নিৰাশা হৈ গৈছে এতিয়া। কি বুলি ভাবে চৰকাৰে মাটি দিব নাই? কি বুলি ভাবে? দিব বুলিতো ভাবিছো, এতিয়া কি হয় এতিয়া চৰকাৰেহে জানিব আৰু দিয়ে নে নিদিয়ে নে, যদি আৰু বিপদ আপদ চাই পিনি যদি দিয়ে দিব আৰু মই এতিয়া গাঁৱৰে এজনক লগ পালোঁ। তেখেতক সুধিব বিচাৰোঁ যে আপোনালোকক চৰকাৰে মাটি দিম বুলি ক'লে কিন্তু এতিয়ালৈকে মাটিটো দিয়া নাই, আপোনালোকে কি ভাবে এই মাটিটো দিবনে নিদিয়ে? হয়তো চৰকাৰে সদায় আশা দিয়ে থাকে, মাটি দিম বুলি কৈয়ে থাকে, কিন্তু উপায়হীন হৈ যোৱা 2020 চনৰ ডিচেম্বৰ মাহত তাত গৈ আমি আচৰিবি পাতিবলৈ গৈছিলোঁ, য'ত নেকি চৰকাৰে বুজি আমাক উপযুক্ত ঠাইত দিবই নেকি বুলি। এই আশা সঁচাকৈ চৰকাৰে দিছিলে, আশাহে দিয়ে, কিন্তু তেনেকুৱাকৈ সিদ্ধান্ত নিদিয়ে। আমাক পুনৰ সংস্থাপন দিম বুলি দুটা জেগাত আমাক ঠাইডোখৰ নাম মেনশ্যন কৰি দিছিলে। একটা দিছিলে নামপাই টাকু আৰু একটা পাহাৰপুৰ বুলি দিছিলে। তাত নামপায়ত 150 পৰিমাণৰ হ'ব, বাকীখিনি পাহাৰপুৰত দিয়া হ'ব বুলি কৈছিলে। কিন্তু এই আশা ইলেকশ্যনৰ ওচৰে পাজৰে দিম বুলি কৈছিলে, কিন্তু ইলেকশ্যন আহি গ'ল। ইলেকশ্যন দিয়াৰ পাছত আকৌ চৰকাৰ গঠন হ'ব, চৰকাৰ গঠন হোৱাৰ পাছত দিম বুলি কৈছিলে, কিন্তু আজিলৈকে চৰকাৰৰ কথাও আমাৰ লাইকাৰ বিষয়ে একো, লাইকাদদিয়াৰ বিষয়ে একো কথাও মানে মাটি বাৰীৰ বিষয়ে একো কথা চৰকাৰে উত্থাপন কৰা নাই। আৰু গতিকে আমি বিশেষকৈ আশা নাই। আৰু এতিয়া কি বুলি ভাবে চৰকাৰে মাটি দিবনে নিদিয়ে? আৰু যোনটো জেগাত চাফা কৰি আছিলে, নামপাই টাপুত চাফা কৰি আছিলে, তাত এতিয়া চাফা মানে তেনেকুৱা ধৰণৰ কিবা পুনৰ সংস্থাপনৰ কিবা কাৰ্যসূচী তাত গ্ৰহণ কৰিছে জানো চৰকাৰে? আপোনালোকে কি ভাবে? ইয়াত কি দেখিছে? মোৰ জনাত য'ত নেকি চৰকাৰে তাত নামপায়ত তাত 150 পৰিয়ালমান স্থায়ীৰ কাৰণে ঘৰ বনাই দিম বুলি তাত মানে চৰকাৰে এভেকশ্যনৰ পদ্ধতি লৈছিলে, কিন্তু তাত এদিন দুদিন এভেকশ্যন কৰি পেলাই স্থগিত হৈ গ'ল। আজিলৈকে মাটি বাৰীৰ বিষয়ে কোৱাও নাই, লাইকাদদিয়াৰ বিষয়ে একো উত্থাপন কৰা নাই, আৰু তাত একো কাম বন একো নাই। আৰু আপোনালোকে নহয়, আমি এই শিবিৰত কৰোণা আৰু ইলেকশ্যনৰ কাৰণে আমি ইয়াত লাইকালৈ পুনৰাই আহিবলগীয়া হ'ল, আৰু কৰোণা শেষ হওক বা নহওক এই তাত আহি গৈছে, গতিকে ইয়াত আহিব নোৱাৰিম। গতিকে আমি তিনিচুকীয়া লেজাইহোলা শিবিৰতে আমি পুনৰাই বহিবলৈ ঘূৰি যাম আৰু এই বাৰিষাৰ সময়ত কেনেকৈ আছে বাৰু আপোনালোকে? খোৱা বোৱা অসুবিধাটো ক'বই নালাগে, খোৱা বোৱা একো নাই। মাছ বিচৰা আমি জীৱিকাৰ পৰা জীয়াই থকা মানুহ, ইয়াত মাছ নাই, খেতি কৰিবলৈ মাটি নাই, পানী এনেকুৱা পানীত ক'ত হেৰি কৰিব, গতিকে আমি জীয়াই থকাৰ উপায় নাই। গতিকে তাত আমি গৈ শিবিৰ ফালে উপযুক্ত ঠাইত বিচাৰি পেলাই আমি গোটেই লাইকাদদিয়া একেলগত গৈ
আমি য'ত ইচ্ছা আছে তাতে যাম বুলি ভাবিছোঁ আৰু তেখেতক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে তেখেতৰ মুখৰ পৰা শুনিলে কিমান সমস্যাৰ মাজেদি তেখেতলোকে জীয়াই আছে চ' এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম